बिटिआरनि समबाय आफाद बिफाननि नाजानायाव बिएसआरआव गावआव जरखा फोरोंथाय खुंफुंदों। गासै हादोरजों लोगोसे आसाम आरो बिटिआरनि समबाय आफादफोरखौ जौगाहोनो थाखाय बायदि रोखोमनि सरकारि राहा लानाय जादों। समबाय आफादफोरनि जौगाथायनि थाखाय माखासे मावबादा आरो फोरोंथायनि राहा खालामनाय जादों। बिनि बाहागो महरै मैया भेरगाव विष्णु राभा भवनाव गोबांजौ समबाय आफादफोरनि सायाव सावरायनाय जादों। अरायथा जौगानायनि थाखाय हेफाजाबारि आफादफोरखौ गोख्रों खालामनाय। बे आयदानि सायाव मुंदांखा आयदानि सुबुं आरो आजिरा मोननाय जिल्लानि लेङाइ लिंथुमगिरि जगदीश शर्माया बुंदोंमोन। फोरोंथाय मेलाव CST कविता रानी दास, बिटिसिनि समबाय समितिफोर, बिद्रय बसुमतारी, उदालगुरि खाथिनि आरो सुबुं फोनांजाब मावख'गिरि, एपेक्स बेंक टंला दालाइ सामलायगिरि रबीन्द्र नाथ, क'अपारेटिभ ससाइटिनि रेजिस्ट्रार गागि नायदिंगिरि बिमला खाख्लारि, उदालगुरि जिल्ला हेन्डलुम टेक्सटाइलनि गागि नायदिंगिरि गौतम बर', माझिखुसि क'अपारेटिभ ससाइटिफोरनि गागि नायदिंगिरि गौतम बर'आबो बाहागो लादोंमोन। फानेरि आरो माझिखुसि समबाय आफादखौ बिटिसिनि समबाय समिति बिफाना जुनियायै मान बाउदों। আমাৰ মূলত সমবায় সজাগতা সভা, সমবায় সজাগতা সমবায় বিভাগত সমবায় সমিতিসমূহক কিদৰে ষ্ট্ৰেংথেনিং কৰি ইয়াৰ জৰিয়তে সমবায়ৰ মেম্বাৰসকলক আৰ্থ-সামাজিক দিশত আগবঢ়াই লৈ যাব পাৰি, লগতে সমাজৰো আৰ্থ-সামাজিক উন্নতি হয়, সেই সংক্ৰান্তত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে আমি সমবায়ৰ সজাগতা সভা মাজে মাজে অনুষ্ঠিত কৰোঁ আৰু এই সভাখনো সেই সভাৰে অংশ আজি। গতিকে আজিৰ সভাত আমি ওদালগুৰি জিলাত যিসকল সমবায় সমিতি আছে সেইসকলক লৈ সজাগতা সভা অনুষ্ঠিত কৰিলোঁ আৰু তেওঁলোকৰ লগত মত আদান প্ৰদান কৰিলোঁ। বিভিন্ন বিভাগৰ বিষয়াসকলক সমল ব্যক্তি হিচাপে আমি মাতিছিলোঁ, আজি নিমন্ত্ৰণ কৰিছিলোঁ। তেওঁলোকে তেওঁলোকৰ বিভাগৰ যিবোৰ সুবিধা সমবায়ৰ জৰিয়তে লাভ কৰিব পাৰি সেইখিনি কৈছিলে। লগতে আমাৰ লগত সমল ব্যক্তি আমি গুৱাহাটীৰ পৰা তেওঁ বিশিষ্ট আমাৰ সমবায় বিভাগৰে উপপঞ্জীয়ক, তেখেতে যথেষ্ট অভিজ্ঞ ব্যক্তি, তেখেতকো আমি জগদীশ শৰ্মা তেখেতক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতেও তেখেতৰ সুপৰামৰ্শৰে সকলোকে উদ্বুদ্ধ কৰিছে। লগতে মই আজি গৌৰৱেৰে ক'ব খুজিছোঁ যে আমি বিটিচিত আমাৰ সমবায়ে কিছু ভাল কাম কৰি আছে, যথেষ্ট ভাল কাম কৰি আছে। তাৰ লগতে ওদালগুৰিৰ আজি দুখন সমবায়ক আমি সম্বৰ্ধনা জনাইছোঁ, माझिखुছিৰ সমবায় সমিতি আৰু পানেৰী সমবায় সমিতি। কাৰণ তেওঁলোকে যিবোৰ ইন'ভেটিভ স্কিম লৈছে বা তেওঁলোকে চৰকাৰে দিয়া স্কিমবোৰ ৰূপায়ণ কৰি তেওঁলোকে সমবায়ৰ যি উন্নতি কৰিছে, সমবায়ৰ উন্নতি মানে সমবায়ৰ সদস্যসকলৰ উন্নতি। গতিকে তেওঁলোকে ৰাষ্ট্ৰীয় পৰ্যায়ত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম অনুষ্ঠান হ'ল ইয়াত সমবায় সম্পৰ্কত। ইয়াত বিশেষকৈ কি কৰিছে বিটিআৰ গভৰ্ণমেণ্টে যিটো প্ৰচেষ্টা হাতত লৈছে, এইটো সমবায়ৰ প্ৰতি ৰাইজক আকৰ্ষিত কৰা আৰু সমবায়ৰ জৰিয়তে কেনেকৈ আমাৰ আগবাঢ়ি যাব পাৰে, উন্নতি কৰিব পাৰে। আৰু মূলতঃ হৈছে কি আমাৰ কেন্দ্ৰীয় চৰকাৰত আগত বিশেষ মানে ছেপাৰেটলি নাছিলে, পৃথককৈ সমবায় মন্ত্ৰালয় নাছিলে। এইটো সমবায় মন্ত্ৰালয় কেতিয়া হ'ল 6 জুলাই 2021। তেতিয়াৰ পৰাই আমাৰ বৰ্তমানৰ যিজন গৃহমন্ত্ৰী তেওঁৱে সমবায় মন্ত্ৰী, সেই 6 জুলাই 2021 তেওঁৱেই গৃহমন্ত্ৰী আছিল, তেওঁৱেই সমবায় মন্ত্ৰী আছিল। আৰু তেতিয়াৰ পৰাই তেওঁ বিভিন্ন ব্যৱস্থাৰে গোটেই সমবায়ৰ জৰিয়তে গোটেই আমাৰ যিখিনি মানে গোটেই ভাৰতবৰ্ষৰ জনসংখ্যা যিখিনি আছে বেছিভাগ মানে পপুলেশ্যনক কেনেকৈ ইয়াৰ প্ৰতি আকৰ্ষিত কৰি ইয়াত জড়িত কৰিব পাৰি তাৰ বিভিন্ন পদক্ষেপ হাতত লৈছে। আৰু তেতিয়া প্ৰথমতে আমাৰ 54 ইনিচিয়েটিভছ বুলি কওঁ, মানে 54টা ব্যৱস্থা লৈছিলে প্ৰথম, বিভিন্ন ব্যৱস্থা। এইবিলাকে গাঁও পঞ্চায়ত লেভেলৰ সমবায় সমিতি, চুগাৰ কেন সমবায় সমিতি, আৰ্বান কোঅপাৰেটিভ বেংক, এইবিলাকৰ ব্যৱস্থা আছিলে। আৰু সেইবিলাকৰ তেতিয়াই এটা নেশ্যনেল কোঅপাৰেটিভ পলিচি বনোৱাৰ কাৰণে এটা ব্যৱস্থা হাতত লৈছিলে, যিটো পলিচি এটা সাকাৰ পাইছে যোৱা 24 জুলাই 2025। এই পলিচিৰ জৰিয়তে কৰিছে কি যে আমাৰ গোটেই আমাৰ সহকাৰ সে সমৃদ্ধি, যিটো আমাৰ মানে শ্লোগান সমবায় সম্পৰ্কত, সহকাৰ সে সমৃদ্ধি, সমবায়ৰ জৰিয়তেহে সমৃদ্ধি হ'ব পাৰে, এই ধৰণৰ এটা মেছেজ দিব বিচাৰিছে ৰাইজক।
আৰু গোটেই ৰাইজকে যাতে আকৰ্ষিত কৰি তেওঁলোকে চাকৰিৰ পিছত হাবাথুৰি নাখায় আৰু কিছুমানে বিজনেছো কৰিব নোৱাৰে নিজাকে সেইকাৰণে সমবায় হ'ল কি এটা ৰাইজৰ অনুষ্ঠান বহু ব্যক্তি লগ হৈ এটা ব্যৱসায় কৰিব পাৰে যি তেওঁলোকৰ তাত প্ৰয়োজনীয় হয় আৰু এই ধৰণে আগবাঢ়ি যোৱাৰ কাৰণে চৰকাৰীভাৱে এইবিলাক ব্যৱস্থা লৈছে আৰু তাৰেই এটা পদক্ষেপ আজিৰ এই অনুষ্ঠানটো